তেতিয়া ভৱানীয়ে ক'লে ঠিক আছে মই আজি হহুৱামেই হহুৱাম আমি এনেকৈ হাঁহি হাঁহি জীয়াই থাকিম এই বুলি ভৱানীৰ সুৰডালেৰে গড়জনীক ভাকুত কুটাই দিলে কি আচৰিত লখিমী একেবাৰে নীৰৱ আৰু নিতাল তাই যেন একোৱেই ক'ব নোৱাৰে তেতিয়া ভৱানীয়ে লখিমীক কঠুৱা বুলি ধিক্কাৰ দিলে এনেকৈয়ে দিন গৈ মাহ উকলিল ইয়াৰ ছমাহমানৰ পিছত লখিমীয়ে অকলে অকলে খেল খেলাই হাঁহি আছে ভৱানীয়ে দূৰৰ পৰা দেখি আচৰিত হ'ল আৰু মনতে ভাবিলে কি বা হ'ল তেতিয়া ভৱানীয়ে ক'লে কি হ'ল লখিমীয়ে একো উত্তৰ দিব পৰা নাই মাথোন হাঁহিয়ে আছে তেনেতে ভৱানীয়ে ভাবিলে ইয়াৰ পৰা যোৱাই ভাল হ'ব নহ'লে এই কি কৰে ঠিক নাই এনেতে লখিমীয়ে ক'লে সখী নাযাবা ৰ'বা তুমি মোক এদিন কঠুৱা বুলি ভাবিছিলা নহয় এতিয়া গম পালা সেইকাৰণে একো নজনাকৈ কাকো একো ক'ব নালাগে মোৰ গাৰ ছাল ইমানেই ডাঠ যে ছমাহৰ আগৰ ভাকুত কুটনিৰ সুৰসুৰণি আজিহে উঠিছে তেতিয়া ভৱানীয়ে বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে এনেতে অলপ দূৰত গুলীৰ শব্দ হঠাতে শুনিবলৈ পালে আৰু দুয়ো ভয়তে দৌৰিবলৈ ধৰিলে গুলীৰ শব্দ খাম কটাত দুয়োৰে